এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ মই। 2021 আৰু 2013 চনত যিসকল ছাৰ বাইদেউৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হোৱা নাছিলে আৰু তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰা হোৱা নাছিলে, অৰ্থাৎ বঞ্চিত হৈছিলে তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণৰ পৰা, সেই বঞ্চিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ উপস্থিতি কামনা কৰিছে সদৌ অসম অপ্ৰাদেশিকৃত হাইস্কুল শিক্ষক কৰ্মচাৰী সন্থা। তেওঁলোকে এক জৰুৰী সভা আয়োজন কৰিছে। অহা 5 মে 2023 তাৰিখ শুক্ৰবাৰ ৰাতিপুৱা 11 বজাৰ পৰা উক্ত বৈঠক অনুষ্ঠিত হ'ব আৰু দক্ষিণগাঁও হাইস্কুল গুৱাহাটী কাহিলীপাৰা, দক্ষিণগাঁও হাইস্কুল দক্ষিণগাঁও তিনিআলি কাহিলীপাৰা গুৱাহাটীত উক্ত সভাত হাইস্কুলৰ সমূহ শিক্ষক কৰ্মচাৰীৰ লগতে ইংৰাজী 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বাদ পৰা হাইস্কুলৰ সমূহ শিক্ষক কৰ্মচাৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ উপস্থিতিক আন্তৰিকতাৰ কামনা কৰিছে তেওঁলোকে। পৰৱৰ্তী সময়ত সেই 5 মে তাৰিখে কি সিদ্ধান্ত লোৱা হয় সেই নতুন আপডেট মই আপোনালোকক দি থাকিম। যিসকলে নতুনকৈ আহিছে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বছৰ বছৰ ধৰি বিনা বেতনে কৰ্মৰত হৈ থকাৰ পিছত চৰকাৰে তেওঁলোকৰ পদসমূহ এতিয়াও প্ৰভিঞ্চিয়েলাইজ কৰা নাই। বিদ্যালয়সমূহ এতিয়াও ভেঞ্চাৰ হৈ আছে আৰু চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি এতিয়ালৈকে পালন কৰিব নোৱাৰে। চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি এক নিৰ্বাচনী ইস্তাহাৰ আছিলে, সেই নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছিলে যে বিজেপি চৰকাৰ নতুনকৈ যেতিয়া আহিব তেতিয়া তেওঁলোকৰ পদসমূহ 45 দিনৰ ভিতৰত ভেঞ্চাৰ শব্দটো নাইকিয়া কৰি তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব। কিন্তু এতিয়াও চৰকাৰে তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ নকৰিলে। বিনা বেতনে কৰ্মৰত হৈ থকাৰ পিছত ইতিমধ্যে বহুতো শিক্ষকে অৱসৰ গ্ৰহণ কৰিছে। কেইবাজনো শিক্ষকে আত্মহত্যা কৰিব লগা হৈছে, কাৰণ তেওঁলোকে পৰিয়াল পোহপালন দিব নোৱাৰাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হৈ তেওঁলোক মৃত্যুবৰণ কৰিছে, আত্মহত্যা কৰিছে, অৱসৰ গ্ৰহণ কৰিছে। আৰু সকলো ৰাইজৰ লগতে সমগ্ৰ অসমৰ সচেতন নাগৰিকৰ দাবী যে ভেঞ্চাৰ স্কুলসমূহ প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে চৰকাৰে। অতি শীঘ্ৰেই ভেঞ্চাৰ স্কুলত কৰ্মৰত হৈ থকা দুৰ্ভগীয়া ছাৰ বাইদেউসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব লাগে। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থা সকলোৱে জানে, সেই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই তেওঁলোকে দাবী উত্থাপন কৰিছে যে প্ৰায় 19,000 শিক্ষক বঞ্চিত হৈছে প্ৰাথমিক বিদ্যালয়ৰ পৰা ডিগ্ৰী কলেজলৈকে। সেই পদসমূহ প্ৰাদেশিকৰণ কৰিব লাগে। এইবাৰ সদৌ অসম অপ্ৰাদেশিকৃত হাইস্কুল শিক্ষক কৰ্মচাৰী সংস্থাই জাগি উঠিছে। তেওঁলোকৰ দাবী যে হাইস্কুলত কৰ্মৰত হৈ থকা ছাৰ বাইদেউসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব লাগে আৰু সেই হাইস্কুলসমূহত কৰ্মৰত যিসকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰি তেওঁলোকক ন্যায় দিব লাগে। আৰু গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে। সেই বৈঠকত পৰৱৰ্তী সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব যে কি সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু চৰকাৰে বাধ্য হয় তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব লাগে। অকল হাইস্কুলত কৰ্মৰত হৈ থকা ছাৰ বাইদেউৱেই নহয়, প্ৰাথমিক বিদ্যালয়ৰ পৰা কলেজলৈকে যিসকল শিক্ষক কৰ্মচাৰী ইতিমধ্যে শিক্ষকতা কৰি আছে বিনা বেতনে, তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব লাগে। সেয়া মোৰ দাবী আৰু আমাৰ দাবী, সকলোৰে দাবী যে এই দুৰ্ভগীয়া শিক্ষকসকলক ন্যায় দিব লাগে। নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব পৰা নাই চৰকাৰে, তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব লাগে। বাৰে বাৰে তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে। সামান্য অজুহাতত কিছুমান শিক্ষক শিক্ষয়িত্ৰী বঞ্চিত হৈছে। ডাইচ কোডৰ কাৰণে, ইছ্যু ডেটৰ কাৰণে হাজাৰ হাজাৰ শিক্ষক বঞ্চিত হৈ আছে। ইছ্যু ডেট 1/1/2006 চনৰ আগত স্থাপিত আৰু 1/1/2006 চনৰ পিছত স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়সমূহ সামান্য অজুহাতত তেওঁলোকক বঞ্চিত কৰিছে চৰকাৰে। আৰু ইতিমধ্যে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগত কেইবাবাৰো বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকত তেওঁলোকে গুৰুত্বপূৰ্ণ দাবীসমূহ উত্থাপন কৰিছিল। তেওঁলোকৰ মূল দাবী যি আছিলে, 14টা মূল দাবী, তেওঁলোকৰ দাবীসমূহ ইতিমধ্যে দাখিল কৰা হৈছে। ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে কৈছে যে যদি প্ৰয়োজন হয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত আকৌ এবাৰ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ হৰমোহন বৰা ছাৰৰ নেতৃত্বত এক বৈঠক অনুষ্ঠিত হৈছিলে। সেই বৈঠক পুনৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী সময়ত মই আপোনালোকক নতুন নতুন খবৰসমূহ দি থাকিম। হৰমোহন বৰা ছাৰৰ ফালৰ পৰা কি সিদ্ধান্ত লোৱা হয় পৰৱৰ্তী সময়ত। আৰু সংশোধনী আইন লাগে, ইয়াৰ সকলোৰে দাবী। প্ৰাদেশিকৰণ যি 2017-18 আইন আছিল, সেই 2017 আৰু 18
প্ৰাধিকৰণ আইন সংশোধন কৰিলেই সকলো সৰ্বস্তৰৰ শিক্ষকৰ পদসমূহ প্ৰাধিকৰণৰ আওতালৈ আহিব আৰু সেই পদসমূহ প্ৰাধিকৰণ চৰকাৰে কৰিব লাগিব। সেয়েহে সকলোৰে দাবী যে আইনসমূহ সংশোধন কৰিব লাগে। আমাৰো দাবী যে এই দুৰ্ভগীয়া শিক্ষকক ন্যায় দিব লাগে। যেতিয়ালৈকে এই দুৰ্ভগীয়া শিক্ষকসকলে ন্যায় নাপায় তেতিয়ালৈকে মই ভেঞ্চাৰ স্কুলৰ খবৰসমূহ দি থাকিম। আপোনালোকে প্ৰতিদিনে মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, সোঁফালে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, অল অপশ্যনত ক্লিক কৰিব। তেতিয়াহে আপোনালোকে শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিব। অপ্ৰাধিকৃত বিদ্যালয়ত কৰ্মৰত হৈ থকা শিক্ষক কৰ্মচাৰীৰ লগতে যিসকল বিভিন্ন লাইব্ৰেৰিয়ান বিভিন্ন ডিপাৰ্টমেণ্টত যিসকলে কৰ্মৰত হৈ আছে সকলোৰে খবৰসমূহ মই প্ৰতিদিনে দি থাকিম। প্ৰাথমিক বিদ্যালয়ৰ পৰা ডিগ্ৰী কলেজলৈকে যি শিক্ষক আছিলে, হিন্দী শিক্ষক, ইলেক্টিভ ছাবজেক্টৰ শিক্ষক আৰু বড়োলেণ্ডৰ যি BTAD এৰিয়াৰ বিদ্যালয়সমূহ আছে সেই বিদ্যালয়সমূহৰো মই খবৰসমূহ প্ৰতিদিনে দি থাকিব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।